ৰুৱান কি খবৰ আশা কৰিছোঁ সকলোৰে ভাল মোৰ ভাল যেহেতু আজি আমাক নিমন্ত্ৰণ কৰিছে খনামুখত ৰঙালী বিহু উদযাপন কৰিছে তালৈ আমাক নিমন্ত্ৰণ কৰিছে গাঁৱৰ জীয়ৰী বোৱাৰী সকলো যাব লাগে মই গা পা ধুই ৰেডি গা ধুব যাওঁতে গা ধুব গৈ মই দেখিলোঁ এই ফেঁচা পোৱালিকেইটা মই ভাবিছিলোঁ আমাৰ ঘৰৰ এনেকুৱা কালাৰ কুকুৰা এজনী আছে ইয়াত কেলৈ উঠি আছে তাই যেতিয়া কাপোৰ মেলি থাকোঁতে চিক চিক কৰিছে তেতিয়াহে দেখিছোঁ মানে গছৰ ওপৰত বাঁহ আছিলে সিহঁতি কেনেবাকৈ পৰিলে সেইকাৰণে আকৌ বোলে সিহঁতি দিনত দেখি নাপায় মানুহৰ মাত শুনিয়ে চাগে চিকচিকাইছিলে ইমান মৰম লগা দুইটা কিন্তু মাকে ওপৰত বহি আছিলে সেইকাৰণে মই বেছি ওচৰৰ পৰা ভিডিঅ' কৰা নাই দূৰৰ পৰা জুম কৰি অলপ কৰিলোঁ আধা ওলাই পিনি এতিয়া ফুল পাৰিব আহিছোঁ ইয়াত আছে ফুল পাৰিবলৈ আহিলোঁ যিহেতু কপৌ ফুলবোৰ মৰহি গ'ল ভাতৰ কপৌ ফুল কেইটামানকে পাৰি ল'লোঁ আৰু ৰেডি হোৱাৰ পাছত আৰু ভিডিঅ' কৰা নহ'ল লগে লগে গাড়ীত উঠি আমি তাৰ পালোঁগৈ গৈ আছোঁ এতিয়া মঞ্চৰ ওচৰ পামগৈ তাৰপিছত দেখাই থাকিম আপোনালোকক এতিয়া শ্বহীদ তপনৰ কাৰণে গৈছিল মানুহবোৰ কিন্তু বৰষুণ দিলে সেইকাৰণে আমি গুচি আহিলোঁ এতিয়া বিহু গাই আছে বৰ ধুনীয়া বিহু গোৱা নাচিবলৈ কৈছিল সকলোকে এই ভণ্টিয়ে ক'ব লাগিব নে বা ক'ব লাগিব নাজানো এই ছোৱালীকেইজনীও নাছিলে লগত আমাৰ মাজত আছিলে আজি আছিলে কুঁৱলী বা এই মুগা কাপোৰ পিন্ধি থকাজনী কুঁৱলী বা বহুত ধুনীয়াকৈ নাছিলে মোৰ ফ্ৰেণ্ড হয় মোক মাতিছিলে ময়ো মাতিলোঁ আৰু তেনেকৈ নাচি অহা সময় লগ নাপালোঁ এনেকৈ গাঁৱৰ জীয়ৰী বোৱাৰীয়ে সকলোৱে এপাক নাছিলে আৰু ভণ্টিকেইজনীও নাছিলে তাৰপিছত এই বিহু যোৱা শেষ হোৱাৰ পিছত আমি অলপ দেৰি বহি থাকি গুচি আহিলোঁ ঘৰলৈ তাৰপিছত আকৌ ৰাতি গ'লোঁ ৰাতি আমাৰ বিহু যোৱাক এখন ফুলাম গামোচাৰে বৰ ধুনীয়াকৈ সম্বোধন জনালে ভাল লাগিলে ৰাতি তাৰ পৰা অহাৰ পিছত আৰু ইমান ভাগৰ লাগিল ভিডিঅ' কৰা নহ'ল সেয়ে ৰাতিপুৱা আকৌ মোবাইলটো হাতলৈ আপোনালোকৰ কাৰণে ভিডিঅ' আৰম্ভ কৰিলোঁ গুড মৰ্ণিং সকলোৰে কি খবৰ আকৌ সুধিছোঁ যিহেতু মই কৈছিলোঁ আমাৰ ফুলজোপা ফুলিলে আপোনালোকক মই নিশ্চয় দেখাম সঁচাকৈ আমাৰ ফুলজোপা আকৌ ধুনীয়াকৈ ফুলিলে বৰ মৰম লগাকৈ ফুলি আছে বৰ ধুনীয়া চাবলৈ ভাবিলোঁ ভিডিঅ' কৰি নেনা ঘৰৰ পৰা এপাক আহোঁগৈ ওলাই গ'লোঁ তেনেকৈ নেনা ঘৰৰ পৰা আহিলোঁগৈ এপাক তাৰপিছত আকৌ গেটৰ ওচৰত থকা ফুলজোপা নেদেখুৱালে জানো হ'ব এই ফুলজোপাৰ নাম নীলকণ্ঠ বুলি কৈছে কিন্তু সঁচা মানে বহুত ফুলি আছে ওপৰলৈ যে বহুত ফুলি আছে মই ভালকৈ নাজানো কোনোবাই জানে যদি কমেণ্ট কৰিবচোন মই যে আমাৰ ফুলজোপা দেখাই আছিলোঁ ন মই বেলেগ দিনা ফুলি থাকোঁতে মানে ৰাতি মই বাহিৰত ওলাই যাওঁতে এনেই চোতাললৈ ওলাই যাওঁতে মানে ভিডিঅ' কৰি থোৱা আছিলে সেই ইয়াৰ লগত আপোনালোকক দেখাইছোঁ এই পিংক হোৱাইট চব হোৱাইট হৈ আছে যে ৰাতি বেলেগ কালাৰ হয় দিনতো বেলেগ কালাৰ হয় চাই পিনি ভালে লাগে কাৰ ঘৰত আছে কমেণ্ট কৰিবচোন মোৰ ভাল লাগিব আৰু ভালে লাগে দেখিবলৈ বেয়া নালাগে এইখিনিতে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকৰ প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আজিলৈ বাই বাই